আমাৰ শিক্ষাগুৰুৰ দায়িত্ব কৰিব গ্ৰহণ। এইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা, নহয়নে দাদা? শুনিছো মুখৰ মুখে আচাৰ্য দুৰ্লা হেনো যুদ্ধ নীতিত অতিকা পাৰ্গত, ধৰ্মভীৰু সকলো শাস্ত্ৰতেই পাৰ্গত। এনে এজন গুৰু পাৰে ধন্য হম আমি কৌৰৱ আৰু পাণ্ডৱ। আমাৰ কাৰণে অতি সুখবৰ, দ্ৰোণাচাৰ্যক গুৰুৰূপে পালে ধন্য হম আমি সকলো। আচাৰ্য দুৰ্লাই পৰিচৰ্যা যি জয় শিক্ষা কিন্তু এই চেতনা বিনোদনৰ ভাল ভাল কৰিলে পেপাৰ ঘৰত উঠাই পাৰিব। খুব সাৱধানে কথা কবি তখন, ইমান কৰে তই শিক্ষালৈ মহাবীৰ কবি। তই এদিন তোক সত্য উচ্চাৰণ নকৰিবি। সত্য সমষ্টি পাহাৰে তোৰ মোৰ পৰাই গলা। পাৰিবি জানো ভীম? আছে জানো তোৰ ইমান শক্তি? চা দেখি ভীমৰ শকতি, ৰাজেন্দ্ৰে প্ৰমাণ পাবি। ভীমৰ মৰ্যমস্তিৰ শকতি কিমান? ভাই ভীম, দুৰ্যোধন দুঃসাহস কি কৰা হয়? পাহৰি গৈছা কিয় নিজকে নিজক? মহামান্য গুৰুকুলৰ সন্তান হৈ যদি এনে বলিয়ালি কৰা, হাঁহিব জগতে আমাক, লজ্জিত হ'ব পিতাব, জ্যেষ্ঠ পিতা ধৃতৰাষ্ট্ৰ, আদি মহামানী গুৰু বীৰগণে। ভাই ভাই মাজত এনে ভাৱ ত্যাগ কৰি একে মনে যদি শিক্ষা লওঁ, তেন্তে অক্ষুণ্ণ বংশৰ গৌৰৱ। আহা যাওঁ এতিয়া বেছ কি হ'লে ব'লা দাদা। উপযুক্ত লোকজনকে সন্ধানতে আছিল। এৰা দিনে দিনে ল'ৰাবোৰ বেছ বাঢ়িছে, বিশেষকৈ দুৰ্যোধনৰ ভাই ভাতে যিহে দণ্ড হৈছে। উপযুক্ত শিক্ষা নাপালে সিহঁত অৰ্ধপতনে যাব। মই দেশত হ'লে পাণ্ডু দাদাৰ ল'ৰা অৰ্জুন সমান্দিৰ এটাও নোলাব। হয়, ল'ৰাটোৰ যিকোনো কামত একান্ততীয়াকৈ জানে আৰু কাৰ্য সিদ্ধি
সীমা হয় জানেনে একান্ততা ভাৱ থাকিলে কোনো কামেই বৃদ্ধি নহয় পিতামহ মই জনাত হ'লে দ্ৰোণাচাৰ্যৰ দৰে অস্ত্ৰবিদ্যাত পাৰ্গত আৰু জ্ঞানী গুৰু এই হস্তিনাপুৰতেই নাই এৰা পৰশুৰাম অনুগ্ৰহ তো সকলো অস্ত্ৰৰ অধিকাৰী হৈছে আমাৰ ল'ৰাবোৰৰ শিক্ষাৰ ভাৰ গ্ৰহণ কৰিলে তেওঁলোক অন্ন সংস্থাপন হ'ব দ্ৰোণাচাৰ্যক মাতি কিয় কৰিছেনে দুটাৰ মুখত সংবাদ দিছোঁ মানুহজন বোলে বৰ অভিমানী এতিয়া এই ওজন ধৰণৰ দায়িত্ব দিব পাৰিলে পাণ্ডুকেইটালৈ বৰ চিন্তা নাই কিন্তু ধৃতৰাষ্ট্ৰকেইটাহে কি কৰে ক'ব নোৱাৰিছোঁ অকাল পক্ষ নহয় উদণ্ড হৈ পাছে শিক্ষা গ্ৰহণ ভাল ধৰণে প্ৰণাম কৰিব প্ৰণাম দুজন লোকে আমাক মতা হৈছে বুলি সংবাদ পালে কিবা কাৰ্য জানিব পাৰিলে দুৰাচাৰ্য আপোনাৰ ৰাষ্ট্ৰবিদ্যাত পাৰ্গত আৰু ধনীবোৰ এই হস্তিনাপুৰত দ্বিতীয়জন নাই আমাৰ ৰাষ্ট্ৰমাত্ৰৰ শিক্ষাৰ উপযুক্ত বয়স আপুনি যদি অনুগ্ৰহ কৰি তেওঁলোকৰ শিক্ষাৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে তেন্তে কোনো সাম্ৰাজ্যকৰণ উপকৃত হ'ব সামান্য জ্ঞানৰ অধিকাৰী গুৰু ৰাজবংশৰ পুৰাণ জগত ৰাজকুমাৰৰ দৰে শিক্ষাৰ দৰে গভীৰ দায়িত্ব মই যেন পালন কৰিব পাৰিম আপোনাৰ বাবে এই দায়িত্ব গ্ৰহণ কৰি পৰা অঞ্চল উপযুক্ত লোক মোৰ চকুত দ্বিতীয়জন পৰা নাই আপোনাক ৰাজকুমাৰক অধিষ্ঠিত কৰি উপযুক্ত পাৰিদৰ্শনৰ ব্যৱস্থা কৰা হ'ব আপোনাৰ আজি সমান্য কৰাৰ মোৰ সাহস নাই আপোনাৰ আশীৰ্বাদ শিৰত লৈ মই এই দায়িত্ব গ্ৰহণ কৰিবলৈ প্ৰস্তুত মই বৰ আনন্দিত তেন্তে আজি আপোনাক ৰাজকুমাৰক অধিষ্ঠিত কৰা সন্দেহ অপেক্ষা কৰোঁ মই ৰাজকুমাৰসকলক লৈ আহ ব'লা কিবা চাইছ ব'লা ইয়াৰ এখন ভাৱ যুদ্ধ থেকে পাঞ্চালটা করেন বন্ধ কত প্রতিপন্ন একদম মানে শিক্ষা লাভ কৰিবা সদায় নকৰিবা হেৰা ৰক্ষা কৰিয়ে পৰম্পৰা সন্মান কৰিব লাগিবই সাম্ৰাজ্যৰ মান মই এতিয়া বিদায় বৰ্ণক্ষেত্ৰ পদক প্ৰচাৰ কৃষ্ণৰে কৰক আপোনাৰ পাৰি মুখত লাগিব তোমার বক্ষিস্তরূপে লোভের জেগা আর ক্ষমতায় করিম চেষ্টা কিন্তু আশা মূল মতো নির্বাচন তোমার কেমন উচিত করে কিনা
এতিয়া ব'লা আমি যাওঁ ক্ষেত্ৰলৈ।
যদিও তেন্তে তোমাৰ পুতৰ সকলৰ মাজত ইমান বিভেদ কিয়? তুমি অতি মহান। তোমাৰ পুতৰ সকলক কিয় উচ্চ নীচ কৰিলা সদা? এজন মানুহ আদি লাঞ্ছিত, লাঞ্ছিত, অনাদত উপেক্ষিত। তোমাৰ এই এজন জ্ঞানী পুত্ৰৰ দ্বাৰা আহিছিলো আই বোপাই বালাগুলা মাৰি সকলোকে কি কৰো সকলোকে জনমল ভিলো তাকে আজি তোমালোকৰ ৰক্ষাৰ পৰীক্ষা। আজি যদি তোমালোকে ভালদৰে প্ৰদৰ্শন কৰিব পাৰা তেতিয়া ৰাজকীয়ভাৱে ৰণশালাৰ আয়োজন কৰি শিক্ষাৰ সামৰণি মাৰিব লাগিব। গুৰুদেৱৰ আদেশ হ'লে ৰণশিক্ষাৰ প্ৰদৰ্শনৰ বাবে আমি সকলো সাজু আছো। এই সকলোৱে গুৰুদেৱ আদেশ কৰক, দেখুৱাম আমি ৰণশিক্ষাৰ প্ৰদৰ্শন। এতিয়া তোমালোকে আৰম্ভ কৰা।
আমাক বচন নামানি গুচি গ'ল একলব্য হস্তিনাপুৰলৈ। কিয় জানো মোৰ মনত এনে ভাৱ পৰিছে, জাতিৰ অভিমানী আচাৰ্যজনয় নিদি বকৰণ শিক্ষা একলব্যক মোৰ। মানুহৰ মাজত এনে উচ্চ নিচৰ ভেদভাৱৰ কাৰণে সৰ্বসাধাৰণ লোক আজি নিৰ্যাতিত, নিপীড়িত, শোষিত, প্ৰবঞ্চিত। কিন্তু কেনেকৈ বাচা, কেনেকৈ কৰিবি তই পদুৰ খানা?
কুমাৰ মই দেখাত প্ৰতিজনে বিভিন্ন অস্ত্ৰবিদ্যাত পাৰদৰ্শিতা কৰিছে সেয়েহে আপোনালোকৰ আগত প্ৰদৰ্শন কৰি মই মোৰ দায়িত্বৰ পৰা অৱগত হম আপুনি কৰবাৰ পৰা আহি আছে আপোনাৰ যত্নত ৰাজকুমাৰসকলৰ যেনে কুমাৰসকলৰ শিক্ষা দায়িত্বৰ পৰা অব্যাহত হ'লেও আপোনাক ৰাজসভাৰ পৰা গতিকে আমাৰ সকলো ৰাজগুৰুসকলৰ ছাত্ৰীয়ে ৰাজসভাৰ মহান ই কেতিয়াও উপেক্ষা কোনো ৰাজসভাত অভিৰুচি কৰে ৰাজসভাত থকা মোৰ কোনো আপত্তি নাই আমি বৰ আনন্দিত হলোঁ আমাৰ মাজত আপোনাক পোৱাৰ মই বঞ্চনা সেইসময়তে আপোনাৰ ৰাজ্যখনে ৰংগশালাৰ আয়োজন কৰি কুমাৰ প্ৰথমে ভীম আৰু বিভীষণৰ গদা চলাৰ পৰীক্ষা মহাকবিকৈ এইবাৰ অৰ্জুনৰ অস্ত্ৰ পৰীক্ষা মহাবীৰকৈ দীৰ্ঘজীৱী
সমক্ষক বীৰ নাই বুলি মিছা অহংকাৰে মতলীয়া হোৱা তুমি দেখুৱালো ময়ো হীন মই নহওঁ একোতে লোৱা অস্ত্ৰ আহা চাওঁ কোন শ্ৰেষ্ঠ আমাৰ মাজত কৰ্ণ নহয় ৰণক্ষেত্ৰ ৰংগ হৈ মাথোন ইয়াত সমৰ কৰা নহয় উচিত অৰ্জুনক শ্ৰেষ্ঠত্ব বুলি সকলোৱে কৰে হৰ্ষধ্বনি কিয় কিয় হয় এনে বিভাজন আমিতো পিছ পৰা নহওঁ একোতে অৰ্জুনৰ যুদ্ধত পৰামৰ্শ ক্ষত্ৰিয়ৰ নহয় ধৰা আহ্বান কৰিলো জগতে জানক কোন শ্ৰেষ্ঠ আমাৰ মাজত শান্ত হোৱা কৰ্ণ এয়া ৰংগশালা ক্ৰোধ কৰি ভাই ভাইৰ মাজত যুদ্ধ কৰা উচিত নহয় নকৰিব বাধা গুৰুদেৱ সকলো শিষ্যই আপোনাৰ কিন্তু বিশেষ ব্যৱস্থা কিয় এই অৰ্জুনৰ প্ৰতি অৰ্জুনৰ সাহস হ'বনে যুদ্ধৰ কাৰণে যদি হয় নকৰ বলম আহা কোন শ্ৰেষ্ঠ আমাৰ মাজত অৱশেষ যদি তুমি প্ৰাণৰ ভয়ত অতিকে কাতৰ তেনেহ'লে যুদ্ধৰ নাই প্ৰয়োজন অস্ত্ৰ পৰিহাৰ কৰি নতশিৰে হোৱাহি আমাৰ ভিক্ষাৰী জগতে জানক তাৰ কোনো কষ্ট নহয় বীৰ ক্ষত্ৰিয়ৰ তিলক কৰ্ণৰ বৰে মহাকম্পমান অৰ্জুন কৰ্ণৰ দম্ভ কোন খাতে ত্যাগ কৰা যুদ্ধৰ আহ্বান গতি নহয় উচিত বিনা যুদ্ধ ল'ব যদি পৰাজয় গ্ৰামীণ কুলৰ কল্যাণ হ'ব মোৰ ভাষাৰ বিনিষ্কাৰ এই সমাজত কোন সাহসত নিচা স্থান কৰে এই ৰাধাৰ নামৰে অষ্টময় কৰি তেতিয়া কৰ্ণৰ নিষ্ঠাৰ নাই গ্ৰন্থধনী কৰা হ'বনে উচিত চুক্তি নাই প্ৰয়োজন কৰ্ণৰ অহংকাৰ অবিৰূপে ৰক্ষাৰ কৰা বংশৰ কথা আমি সহ্য কৰিব নোৱাৰো এনে খান্ত হোৱা নগল পথে সুন্দৰ বিচাৰৰ জনা ঋষাৰ বৰ্মন বিবেক বিলুপ্ত ধনে অৰ্থ ধনে জ্ঞানে মহাকাৰ্য কৰ্ণ ব্যক্ত মানে শান্ত হলে অৰ্জুনক পৰালিংগ যুদ্ধত নাই প্ৰয়োজন পৰীক্ষাৰ শ্ৰেষ্ঠতৰ ইতিমধ্যে কি ক'লে পিতামহ অৰ্জুনক শ্ৰেষ্ঠত্ব মানি অসম্ভৱ প্ৰাণৰ ভয়ত যুক্তি দেখুৱাই যুদ্ধ কৰা নহ'ব উচিত পাৰে জানো হ'ব ই বীৰৰ পচন্দ কামৰূপ অৰ্জুনে যদি নতশিৰে ত্যাগ কৰে অস্ত্ৰ মোৰ চৰণত শান্ত হম মই নতুবা নহওঁ উপস্থিত গুৰুজন ক্ষমিতা অপৰাধ নিজেই নিজৰ গাল মাতি আনিছে এই ৰাধাৰ নামৰে কৰ্ণ আছে মোৰ এটি প্ৰশ্ন শুনক আচাৰ্য উল্লাস বান্ধুৰ নন্দন কৰি অৰ্জুনক জানে সকলে ঐ আচাৰ্য মৃত্যুৰ ইতিমধ্যে যুদ্ধ হৈ ৰজাই ৰজা তুমি কোন ৰজাৰ ৰজাৰ সন্তান আচাৰ্য জন্মৰ বলে নহওঁ মই ৰজাৰ সন্তান তেনেহ'লেনো কিয় ভংগ কৰা ক্ষত্ৰিয়ৰ নীতি বুলি সকলোৱে কৰে মোৰ ঘৃণা
জাতি মোৰ নহয় মানুহৰ বিচাৰ ভগৱান ই তোমাৰ অবিচাৰ নিৰাম নথকা বৰ্ণ প্ৰিয় খাদ্য নকৰি ৰখে ৰাজ্য নথকাৰ বাবে উৰাম শীতৰাষ্ট্ৰ পুত্ৰ এই দুৰ্যোগৰে তোমাৰ হাতত অংগ ৰাজ্য কৰি প্ৰদান আৰু মই তোমাৰ শিক্ষাখন লাভ কৰা ৰজাৰ কন্যা উপস্থিত সন্মান দাসীগতৰ কুমার সকল শেষ হল যুদ্ধৰ পৰীক্ষা এতিয়া 90 বন্ধন জোৱানী দখল হৈ গ'ল এতিয়া আমিও যাওঁ ব'লা ব'লা देखी ओस्मान बसु तुम्हारा कोई 20 रुपए जगत 20 रुपए रख दो एतिया जामु गुरु दक्षिणा করক আগে ঘুরে হস্তিনা রাজকুক উদবাই কোন রত্ন নদী দুগুদা দিবাহ ইসা আনি দিও कौन रत्न राजा ए ब्रह्मकाल কি লাগিছে ডিব্ৰুগড় জয় কৰি আনি দিম আপোনাক যিবা প্ৰয়োজন কওক গুৰুদেৱ কৰিব লাগে এই খামাৰি নকৰে তোমাৰ মতে বিৰোধ কৰা পুৰা মই হস্তিনাৰ দক্ষিণে আছে পাঞ্চাল ৰাজ্য আৰু তাত আছে মহামন্ত্ৰী দুৰ্বন্ধী সবে মিলি কৰি সমৰ ৰচনা জীৱন দানি দামো দুপদ দিবনি সেই সমূহ গুৰুচনা আৰু নাৰায়ণপুৰ এক দেখিলা বিজয়ী আনন্দৰ কথা গুৰুদেৱ শিক্ষা লাভ কৰি প্ৰয়োগ কৰিম সময়ৰ ক্ষেত্ৰত সঁচাকৈয়ে সুন্দৰ ব্যৱস্থা এনেহলে যুদ্ধ যাত্রা অনবিলম্বে আমি মরণ যখন জয় 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 Hate us down, তাজে নিত্য চিত্ত দিদি দে यारे झूठ जाता तोरी साले गुरु बांधव बन हरिओ झूठ जाता तोरी साले गुरु बांधव बन हरिओ आसर करते तू जीत बेटी भया कर हरिओ Gita, Gita, Ziggy, Day. Jai Guru Mandawar! Jai Guru Mandawar! Jai Guru Mandawar! Jai! Ia sorikama ঘনে ঘনে ঘুরিতে মই কুরবান্দবর রণর হুঙ্কা আমার কাছে আছে গৌরব বাহিনী ভীমার্জুনের নাম শুনি ত্রস্তমার পাঞ্চালর সমস্ত সেনানী বুঝি হস্তিনারে আমারে শত্রুতা কি হোক নিশ্চয় ধরিব পারে এই অভিভঙ্গি
বৈশ্য ভীষণ মহরত আপনার হইছে পূর্বাহিনী আমার রাজ্য আপনার আদিম করে অধাধিক পরিধে পাঁচাল পাত্র সেনাপতি মহরত পদুয়া রণাঙ্গনী অগ্রহর হক হকল জ্ঞানী বাধানি হক পাঁচাল জননী আপনি নিশ্চিন্ত থাকা মহরত কতক বাধাতে রাখেন জননী জন্মবিমান সেনাপতি মহরত কেন্দ্রের ওপর সময় না দপিয়ার করা তুমি হকুল বড় জয় 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 ওম সহজে নির্মূল বালক বিনা কারণে বিনা অপরাধে শান্তির গুলাব থাকায় পাঞ্চাল রাজ্যত অশান্তির দাবনায় জড়াই জড়িত পাপী পাপী তাহলে তাই অতীত পরিভব লিখা খেলত কৰি হেউৰাৰ দৰে নালাগে কৰিব বিৰক্ত থকা আছে যদি চকুত চকনি ফলতে দুৰ্বলক পাবা মূর্খ বিনা অনুমতিয়ে আক্রমণ করে থাকা এক আমার রাজ্যত অপি অধিকার দুইকাবাদী ফল অবেস্তান্তে লাগিল মোলা গিলা রানা দুয় মহা দলা টক টক দিদি ঢেই দিদি ঢেই দিদি ঢেই দিদি দিদি ঢেই দিদি দাও দিদি দাও দিদি দাও দিদি দাও দিদি দিদি দাও হেই ততা দিদি দাও আতি ততা দিদি দাও হেই দি হেই দি হেই হেই জিং ভাবি হেই লাগিল লা গিলা রানা দুয় মহাদলা লাগিল লা গিলা রানা দুয় মহাদলা পদ ভরে বহুমতিয়ে কম্পে থরা থর পদ ভরে বহুমতি কম্পে থরা থর তক দিদি ঢেই দিদি ঢেই দিদি ঢেই দিদি ঢেই দিদি দিদি ঢেই দিদি দাও দিদি দাও দিদি দাও দিদি দাও দিদি দিদি দাও ঢেই ততা দিদি দাও তাকি ততা দিদি ঢেই 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 জিন Stop, stop, diddy day, diddy day, diddy day, diddy day, diddy diddy day. Diddy down, diddy down, diddy down, diddy down, diddy diddy down. Hey, the diddy down, diddy down, play, 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 play. Hey, no jani, no daluke, edaya doga. Hey, no jani. Rupa
এহি বুলি এবলৈ বয় শিক্ষাৰ লীলা এহি বুলি এবলৈ বয় শিক্ষাৰ লীলা দেখা দেখা হয় বজনে ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা Love you,
পাছে গুৰুমূৰ্তি স্থাপি পাছে ব্যাধৰ নন্দন ব্যাধৰ নন্দন দেখা দেখা সৰ্বজনে ঈশ্বৰ লীলা হেন জানি নৰলোকে হেন জানি নৰলোকে এৰিয়া নকাম এৰিয়া নকাম পাতক সাধু গজাকি বুনাৰ মৰা দেখা দেখা সৰ্বজনে দেখা দেখা সৰ্বজনে তুলিলা ঈশ্বৰৰ তুলিলা ঈশ্বৰৰ সাৰু গৰাকী হৰি হৰি বোলা বিদা হেনো অসর পাখি লগা যেন লক্ষ্য আছে তাৰ পাখি লগা যেন লক্ষ্য আছে এদিন
জগত বান্ধব হরি আশা মনে তনে ভরি তুমি গুরু জগত স্বামী হেনু অজর মরা পাখি লগা হর যেন লক্ষ্য আছে তার পাখি লগা হর যেন লক্ষ্য আছে তার গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর